এই হ'ব দে আপাৰে বাপৰে বাপ হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বন্ধুসকল দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি আমি ৰঙিয়াত পুজা যাম তাৰমানে সময় বহুত কম আছে কালিৰ কাৰণে বেলেগ বেলেগ জেগাত যাম সেইকাৰণে আজি ব্লগটো বনাম আৰু ইয়াতে চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব তো চেনেলটোৰ নাম কওক অসমীয়া ব্লগ তো অসমীয়া ব্লগ তো চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তো আজি ভিডিঅ'টো একদম ধামাকাদাৰ হ'ব আৰু কি ক'ম আৰু তো মানে চাব আজি ৰঙিয়াৰ বিভিন্ন ঠাইত ৰঙিয়াত আমাৰ 18খন পূজা হয় তো 18খন পূজাৰ কথাকেইখন দেখাম তাৰমানে ব'লক যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ দেই তো মানে বন্ধুসকল চাওক কি বঢ়িয়া ড্ৰেছ পিন্ধিছে আমাৰ ছাৰে তো এতিয়াৰ পৰা ৰেডি হ'লে যাব লাগে তাৰমানে কি ক'ব আৰু ছোৱালী একদম পাগলা হৈ গৈছে আৰু যাব লাগে তাৰমানে বন্ধুসকল কি জানে তাৰমানে বন্ধুসকল আমাৰ তাৰমানে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই তো সেইকাৰণে আমি আৰু ল'ৰাক লৈ যাম তো মানে সিদিনাখন গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড একো নাই বাৰ্থডে গাৰ্লফ্ৰেণ্ড নালাগে নে কি আৰু আমি চিংগল হৈ বহুত ভাল তো মানে বন্ধুসকল চাওক কি ড্ৰেছ লগাইছে আমাৰ ছাৰটো হাফ পেণ্ট মাৰি যাব তো চাওক এই ভিডিঅ' এডিট কৰিছে তো আজি আমি ৰাতি ব্লগটো কমপ্লিট কৰিম আৰু এইটো মোক আংঠি গিফ্ট কৰিলে আংঠি নহয় ৰিংটো তো ই গিফ্ট কৰিছে তাক বেলেগে গিফ্ট কৰা নাই তো চাব ভিডিঅ'টো আৰু ৰাতি সিমান থেংক ইউ তো আৰু আন্তৰিক শুভেচ্ছা ব্লগটো অসমীয়া ব্লগ ভিডিঅ' তো মোৰ চেনেল তো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অলপ ছাবস্ক্ৰাইব কৰি দিব তো মানে বন্ধুসকল চাওক ভূটানত আহি পালোঁ আৰু আমি খোজকাঢ়ি যাই আছোঁ কাৰণ খোজকাঢ়ি যোৱাত যিটো মজা তই সেইটো মজা আৰু নাই গাড়ী যায় তো চাওক বহুত গাড়ী মানে বন্ধুসকল আমি দিওঁ ৰেডি হ'লোঁ আহিব আৰু আহিছে তো আহিছে আমি যাম এতিয়া আমি ৰেডি হৈ ল'লোঁ এতিয়া কি ব্লগ বনাই আছে আৰু কি ক'ব আৰু ধামাকাদাৰ তো মানে বন্ধুসকল বহুত ধামাকাদাৰ তো যাওঁ বলক মানে বন্ধুসকল তো আজি যাই আছোঁ বহুত চলি যাইছে আমাৰ লগত তো খোজকাঢ়ি যাবলৈ গাড়ী পোৱা নাই তো চাওক পিছফালে ডিঙা চলি আহিছে তাৰমানে আৰু 10টামান চলি আহিছে আৰু বম আহিছে আমাৰ বলক যাওঁ তো মানে বন্ধুসকল চাওক ভূটানত আহি পালোঁ আৰু আমি খোজকাঢ়ি যাই আছোঁ কাৰণ খোজকাঢ়ি যোৱাত যিটো মজা তই সেইটো মজা আৰু নাই গাড়ী যায় তো চাওক বহুত গাড়ী বন্ধুসকল বহুত ভাল লাগিছে আমি যাই আছোঁ তো চাওক কি ব্লগ বনাই আছে মই বনাই আছোঁ আজি বেয়া যাম আৰু আমি বলক যাওঁ হেণ্ডচাম বয় আপি চাবি না কিবা কওঁ আপি চাবা তো মানে চাওক বন্ধুসকল পুৰা ফুল মেকআপ লাগি আছে তো চাওক পুৰা চশমা মাৰি হিৰো আৰু আপি চাৰ কি ক'ব আৰু তো চাওক এইটো কি মজা কাটা ভৰিছে আৰু হেপী দিৱালী হেপী দুৰ্গা পূজা হয় অলপ ভুল হৈ গৈছে না তোমাৰ দি অলপ বেছি হ'ল নেকি খাওঁত অলপ বেছি হৈ গৈছে চিকেন খোৱাত বেছি হৈ গ'ল মানে বন্ধুসকল ডাইৰেক্ট যাই আছোঁ আমি ৰঙিয়া মন্দিৰত তো লৈ যাওঁ তো মানে বন্ধুসকল ডাইৰেক্ট যাই শিৱ মন্দিৰত লগ পাই আছোঁ তো চাওক ডিঙাৰ ব্লগাৰ আহি গৈছে আজি গোটাই
তো মানে বন্ধুসকল ফাৰ্ষ্ট গেটত সোমালোঁ ৰঙিয়াৰ গৌৰী বজাৰত। তো এইখন লাষ্ট আৰু এখন আছে তাৰ পৰা আমি চাই কিনে ঘৰত যাওঁ আৰু। মানে বন্ধুসকল চাকা আহিব লাগে মেইন জেগাত। বন্ধুসকল চাওক বঢ়িয়া এটা চিনাৰী দিছে। তো চাওক কি ফটো উঠি আছে। তো মানে কি খাবি তই? মই ৰোল হা সস্তা চালি তাক মুখত কেঠাল এই হ'ব দে বাৰে বাপৰে বাপ। মানে এটা পানী বটল ফ্ৰী দে। তো পানী বটলটো খাই কিন্তু ঘৰত যায় আৰু। বন্ধুসকল ভিডিঅ'টো আজি শান্তি আছিল যিহেতু আমি ঘৰত আৰু যাই আছো। বন্ধুসকল মোৰ মানে মোবাইলটো ভাঙি গৈছে মানে পৰিছে। যদি ভাল লাগে ভিডিঅ'টো লাইক সাবস্ক্ৰাইব নকৰিবা। ধন্যবাদ।